হাগ্ৰামা আজিৰ কথা নহয়, সেইটো বহুত বছৰৰ আগৰ কথা। সেইটো হাগ্ৰামাৰ নতুন নহয়, সেইটো পুৰাণা কেছেট। পুৰাণা কেছেটকে হাগ্ৰামাই বজাই থাকে, গতিকে আজিৰ তাৰিখত পুৰাণা কেছেট বজাই লাভ নাই। এটা কথা ভাবি লোৱাটো ভাল যে বিটিআৰত বা বিটিচিত এতিয়া খালী জাগা নাই। 2035লৈকে বিটিচিত কোনো খালী জাগা নাই। ইয়াত কোনোবা BPFৰে হওক, কোনোবা কোনোৱে হওক, ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়া আছে। এইখন চকী বৰ্তমান খালী হোৱাত পথত নাই। গতিকে কোনোবাই যদি এই সপোন ৰচিছে, সপোনে থাকিব, সেই কথা মই আজি আপোনালোকৰ মাধ্যমেৰে স্পষ্ট বিটিআৰ লৈ পেলাই তেখেতসকলে যি কাৰ্যসূচী কৰিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 2024 যেহেতু লোকসভা নিৰ্বাচন আছে, সেই লোকসভা নিৰ্বাচনৰ কাৰণে তেখেতসকলে কাম কৰি আছে। আমাৰ বিটিআৰ অঞ্চলত দুটা লোকসভা আছে, এটা কোকৰাঝাৰ আৰু এটা দৰং ওদালগুৰি। সেই দুটা সমষ্টি যাতে যিকোনো প্ৰকাৰে আমি সন্মানীয় নৰেন্দ্ৰ মোদীক নেক্সট তৃতীয়বাৰৰ বাবে আমি প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে আমি যুঁজা চলাইছোঁ। BJPও চলাই আছে, আমিও UPPL দল হিচাপেও এক্সট্ৰাকৈ চলাই আছোঁ। গতিকে আমি এক্সট্ৰাকৈ এতিয়া নিজৰ দলৰ শক্তিটো ঠিক কৰি আছে। তাৰপিছত আমি যেতিয়া ইলেকশ্যনৰ মানে কি ঘোষণা কৰিব, ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিব, আৰু ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰাৰ পিছত যেতিয়া আমাৰ কেণ্ডিডেট ঘোষণা কৰিব, তেতিয়াৰ পৰা আমি UPPL, BJP, AGP একেলগে কাম কৰা ষ্টাৰ্ট হ'ব। হাগ্ৰামা আজিৰ কথা নহয়, সেইটো বহুত বছৰৰ আগৰ কথা। সেইটো হাগ্ৰামাৰ নতুন নহয়, সেইটো পুৰাণা কেছেট। পুৰাণা কেছেটকে হাগ্ৰামাই বজাই থাকে, গতিকে আজিৰ তাৰিখত পুৰাণা কেছেট বজাই লাভ নাই। এটা কথা ভাবি লোৱাটো ভাল যে বিটিআৰত বা বিটিচিত এতিয়া খালী জাগা নাই। 2035লৈকে বিটিচিত কোনো খালী জাগা নাই। ইয়াত কোনোবা BPFৰে হওক, কোনোবা কোনোৱে হওক, ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়া আছে। এইখন চকী বৰ্তমান খালী হোৱাত পথত নাই। গতিকে কোনোবাই যদি এই সপোন ৰচিছে, সপোনে থাকিব, সেই কথা মই আজি আপোনালোকৰ মাধ্যমেৰে স্পষ্ট